নমস্কাৰ বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে মেট্ৰিক পৰীক্ষা 2022 বৰ্ষৰ অনুষ্ঠিত হোৱা পৰীক্ষা দিছিলে তেনেহ'লে আপোনাৰ বাবে আজি ভিডিঅ'টো গুৰুত্বপূৰ্ণ হয়। আজি মই তোমালোকক জনাম তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব, বা যদি তোমালোকৰ এটা দুটা বা তিনিটা ছাবজেক্ট বেয়া হৈছে দেন তোমালোকে কি কৰাটো উচিত বৰ্তমান সময়ত সকলোখিনি আজি ভিডিঅ'টোৰ মাধ্যমে তোমালোকক জনাম। সম্পূৰ্ণভাৱে তোমালোক সকলোকে চাবৰ বাবে অনুৰোধ কৰিছোঁ। নমস্কাৰ বন্ধুসকল, মই অংকুৰদীপ গগৈ, তোমালোকে চাই আছা টুডে অসম লাৰ্ণাৰ ইউটিউব চেনেল। যদি ভিডিঅ'টোৰ পৰা অলপ হ'লেও ভাল লাগে বা উপকৃত হোৱা তেনেহ'লে এটা লাইক কৰিবা, চেনেলটি ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ একদম নাপাহৰিবা। চ' মই বন্ধু-বান্ধৱীসকল থাম্বনেইলত তোমালোকক দিছোঁ যে 1 মে'ত তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব, কিন্তু এইটো 1 নম্বৰ মিছা কথা। তোমালোকৰ 1 মে'ত তোমালোকৰ Hslc এক্সামৰ ৰিজাল্ট নিদিয়ে, কিয়নো তোমালোকৰ মৰমৰ বন্ধুসকল জাষ্ট তোমালোকৰ এটেকশ্যন অৰ্থাৎ ভিডিঅ'টোৰ কাৰণে আকৰ্ষিত কৰিবৰ বাবে মই এই ভিডিঅ'টো তোমালোকৰ থাম্বনেইলত লগাইছোঁ যে তোমালোকৰ এক্সামৰ ৰিজাল্ট 1 তাৰিখে দিব বুলি, কিন্তু এইটো মিছা কথা। তো মৰমৰ বন্ধু-বান্ধৱীসকল তোমালোকৰ এক্সামৰ ৰিজাল্ট দিব মে' মাহত নহ'লে জুন মাহত। তো এতিয়ালৈকে তেওঁলোকে ঘোষণা কৰা নাই, অৰ্থাৎ যিসকলে বহি চায় বা যিসকলৰ শিক্ষা সংঘৰ লগত জড়িত আছে তেওঁলোকে বৰ্তমানলৈকে আপডেট দিয়া নাই যে তোমালোকৰ ৰিজাল্টটো 31 তাৰিখে দিব, 15 তাৰিখে দিব, 1 তাৰিখে দিব বা 21 তাৰিখে দিব বুলি। চ' মৰমৰ বন্ধু-বান্ধৱীসকল জাষ্ট তোমালোকক কৈছে যে তোমালোকৰ এক্সামৰ ৰিজাল্টটো মে' বা জুন মাহত দিব বুলি। তো মৰমৰ বন্ধু-বান্ধৱীসকল যদি তোমালোকৰ এটা দুটা বা তিনিটা ছাবজেক্ট বেয়া হৈছে তেনেহ'লে তোমালোকে চিন্তা নকৰিবা। যদি তোমালোকক গেছ মাৰ্ক দিব পৰা যায় তেনেহ'লে গেছ মাৰ্ক দিব। মৰমৰ বন্ধুসকল হাইষ্ট গেছ মাৰ্ক এটা ছাবজেক্টত 3 মাৰ্কছ দিয়া হয়, টোটেল 3টা ছাবজেক্টত 5 নম্বৰকৈ দিয়া হয় 15 মাৰ্কছ। তো মৰমৰ বন্ধুসকল যদি তোমালোকৰ গেছ মাৰ্ক দিব পৰা নম্বৰ তোমালোকে পাইছা, অৰ্থাৎ তোমালোকে যদি 30 নম্বৰ লাগে পাছ কৰিবলৈ, তুমি পাইছা সেই ছাবজেক্টত 27 নম্বৰ, তেনেহ'লে তোমালোকক 3 মাৰ্কছ দি পিনি সেই ছাবজেক্টটোত উত্তীৰ্ণ কৰাই দিব। যদি তোমালোকে পাইছা 27 মাৰ্কছ আৰু পাছ কৰিব লাগে তোমালোকক 28 মাৰ্কছ, তেনেহ'লে তোমালোকক 1 মাৰ্কছ দি পিনি পাছ কৰাই দিব। বা তোমালোকৰ যদি 25 পাইছা তেনেহ'লে 27 যদি পাছ কৰিব লাগে তেনেহ'লে তোমালোকক 2 মাৰ্কছ দি পিনি এনেকৈ উত্তীৰ্ণ কৰাই দিব। টোটেল 5 মাৰ্ক তোমালোকক এটা ছাবজেক্টত দিয়া হ'ব। আৰু মৰমৰ বন্ধু-বান্ধৱীসকল অনলি 3টা ছাবজেক্টতহে গেছ মাৰ্ক দিয়া হয়, তোমালোকে এইটো মনত ৰাখিবা। আৰু এটা ছাবজেক্টত অনলি 5 মাৰ্কছ। তাৰপাছত মৰমৰ বন্ধু-বান্ধৱীসকল যদি তোমালোকক গেছ মাৰ্ক দি পিনি উত্তীৰ্ণ কৰাব নোৱাৰে তেনেহ'লে তোমালোকৰ বাবে এটা স্পেচিয়েল এক্সাম বা কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰিব। চ' এই এক্সামটো তোমালোকৰ পৰীক্ষাৰ ৰিজাল্ট দিয়া কেইদিনমান পাছতে তোমালোকৰ এপ্লাই কৰিবলৈ দিয়ে কাগজ। চ' তোমালোকে এপ্লাই কৰিব লাগিব সেই এক্সামটোৰ কাৰণে। চ' এপ্লাই কৰাৰ পাছত তোমালোকৰ সেই ছাবজেক্টকেইটা যিকেইটা ছাবজেক্ট তোমাৰ বেয়া হৈছে, এটা দুটা বা তিনিটা ছাবজেক্ট, দেন সেইকেইটা ছাবজেক্টত তোমালোকে পৰীক্ষা দি পিনি উত্তীৰ্ণ হ'ব পাৰিবা। চ' মৰমৰ বন্ধুসকল এইখিনি আছিল থুলমূলকৈ কথা। যদি বুজি পালা লাইক এটা কৰিবা, চেনেলটি ছাবস্ক্ৰাইব কৰিবা, আৰু ৰিজাল্ট যেতিয়া দিব বা যেতিয়া তোমালোকৰ তাৰিখটো ওলাব চ' তেতিয়া মই তোমালোকৰ বাবে ভিডিঅ' বনাই পিনি প্ৰস্তুত কৰিম। চ' চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিবা। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। জয় অসম।